সকলোকে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকক লৈ আহিছোঁ কেকৰ এটা সহজ ৰেচিপি। বলক তেন্তে চাই লওঁ। তাৰ কাৰণে মই লৈছোঁ এটা বাটি আৰু বাটিত এনেদৰে মই তেল সানি লৈছোঁ। তেলখিনি সানি লোৱাৰ পিছত মই 1 চামুচ ইয়াত ময়দা এড কৰিছোঁ। বাটিটোৰ চাৰিওফালে এনেকৈ ময়দাখিনি মই লগাই লৈছোঁ যাতে কেকটো তলত লাগি নধৰে। তাৰপিছত মই লৈছোঁ 4টা কণী আৰু কণীকেইটা ভালদৰে মই এনেকৈ ফেটি লৈছোঁ। এনেদৰে ফেটি লোৱাৰ পিছত তাত মই এড কৰিছোঁ 1 কাপ চেনিৰ গুড়ি। দুয়োটা এনেদৰে ফেটি লৈছোঁ। এনেকৈ ভালদৰে ফেটি লৈছোঁ আৰু ইয়াত মই এড কৰিছোঁ 1 কাপ ময়দা, 1 চামুচ বেকিং পাউডাৰ আৰু অলপমান নিমখ আৰু গোটেইখিনি এনেদৰে মিক্স কৰি ভালকৈ ফেটি লৈছোঁ। বেটাৰখিনি ৰেডি হ'বৰ কাৰণে গোটেইখিনি ভালকৈ ফেটি ল'ব লাগিব যাতে অকণো গোট খাই নাথাকে। আৰু ইয়াত মই এড কৰিছোঁ 1 কাপ গলাই লোৱা ঘি। ইয়াৰ সলনি আপোনালোকে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে। আৰু মই ইয়াত ভেনিলা এড কৰিছোঁ। মোৰ এতিয়া বেটাৰটো ৰেডি হৈ গ'ল আৰু মই বাটিটোত এনেদৰে থৈছোঁ। এনেকৈ ৰেডি হোৱাৰ পিছত মই কুকাৰ এটাত নিমখ লৈছোঁ। নিমখখিনি দি লোৱাৰ পিছত মই বাটিটো এনেদৰে থৈছোঁ আৰু কুকাৰ ঢাকনিখন এনেকৈ বন্ধ কৰি দিছোঁ আৰু কুকাৰ হুইচেলটো মই খুলি থৈছোঁ। তাৰপিছত 1 ঘণ্টা দেৰিকৈ মই কেকটো চেক কৰিম আৰু কেকটো চেক কৰিবলৈ মই এডাল টুথপিকেৰে চাইছোঁ মোৰ কেকটো ভাল হৈছে আৰু মোৰ কেকটো এতিয়া ৰেডি হৈ গ'ল। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।